বন্ধুসকল এয়া চাওক এয়া হ'ল শাল বাগান। বন্ধুসকল এতিয়া আহিছোঁ এনে এখন ঠাইত, আপোনালোকক বহুত ভাল লাগিব ভিডিঅ'টো মানে চাই থাকক। বন্ধুসকল এয়া হ'ল টানেলখন, ইয়াৰে ভিতৰতে সোমাম। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল ট্ৰেভেল উইথ। চ' বন্ধুসকল মই এতিয়া আছোঁ মানে ঘৰৰ পৰা 2 কিলোমিটাৰ মান মানে দূৰত আছোঁ। আৰু ইয়াতে এয়া চাওক বন্ধুসকল, এয়া চাওক এয়া হ'ল শাল বাগান। তো ইয়াতে আমি আহিছোঁ মানে যাম এঠাইত ফুৰিবলৈ, আৰু মোক লৈ আহিছে তেওঁ। চ' এতিয়া আমি যাম। চ' বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব, ক'ত ক'ত যাওঁ আজি ফুৰিবলৈ আপোনালোকে চাব। ত' বলক, আৰু যদি আপোনালোকে কেতিয়াবা ফটোশ্বুট কৰিব বিচাৰে তো ইয়াতে আহিব, বহলপুৰ পাহাৰ হয় এইখন। তো আৰু আপোনালোকক দেখাই দিম। তো বলক বন্ধুসকল, এয়া হ'ল পাহাৰখন, আৰু চাওক বহুত মানে ধুনীয়া লাগে। মই चैनल को सब्सक्राइब करो पहले, हाँ जल्दी करो। मुझे पता है कि आप लोग नहीं करते, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। ये लाल कलर का बटन नहीं से दबाओ, जल्दी दबाओ, जल्दी दबाओ, फिर मैं शुरू करूँ। दबा दो जल्दी, दबा दिया, घंटी भी दबा देना, ठीक है। মানে সন্ধিয়া অলপ টাইমত আহিছোঁ, সেইকাৰণে ইমান কেমেৰা কোৱালিটিটো ইমান ভাল হোৱা নাই, তথাপিও চলে। আৰু চ' বন্ধুসকল চাওক না, ভিউটো একদম নেচাৰেল ভিউ। मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। বহুত ধুনীয়া এখন চাওক বন্ধুসকল, কেনেকুৱা লাগি আছে চাওক না। A few moments later. তো বন্ধুসকল আমি বহলপুৰখন পাৰ হৈ এতিয়া আহি পালোঁ নিত্য বজাৰ, মানে হ'ল ব্ৰিজ, মানে নিত্য বজাৰৰ ইয়াৰে মাজত আছে মানে সেইপিনে মানে আছে ধুবুৰী, আৰু সেইপিনে বঙাইগাঁও ডিষ্ট্ৰিক্ট, দুয়োটা ডিষ্ট্ৰিক্টকে ভেদ কৰি মানে এইখন ব্ৰিজ। আৰু এয়া হ'ল মানে ৰেলৰ মানে ব্ৰিজ এয়াৰ। तू समझा? हाँ नहीं तू समझा नहीं। তো বন্ধুসকল এয়া হ'ল নিত্য বজাৰ বা বজাৰ পাম আৰু আগত আছে অলপ। তো আপোনালোকে চাই থাকিলে ভিডিঅ'টো ভাল লাগিব। তো এয়া নিত্য বজাৰ পাই গ'লোঁ। বন্ধুসকল এতিয়া আহিছোঁ এনে এখন ঠাইত, আপোনালোকক বহুত ভাল লাগিব ভিডিঅ'টো মানে চাই থাকক শেষলৈকে। তো ক'ত আছোঁ আপোনালোকক এটা কাম কৰিব লাগিব, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি আৰু কমেণ্টত একদম ফালি দিয়ক। তো আপোনালোকক মই দেখাই দি আছোঁ, ৰ'ব। বন্ধুসকল এয়া হ'ল মানে ট্ৰেইনৰ মানে ৰাস্তাটো, আৰু ইয়াতে আছে ৰেলৱে মানে টাৰ্নেলখন, মানে ৰেলৱে টাৰ্নেল কয় এইটো। তো ইয়াত চাওক ভিতৰত সোমাম, বহুত ভয় লাগি আছে, আন্ধাৰ আন্ধাৰ, আৰু আপোনালোকে চাই থাকক বন্ধুসকল। তো এয়া হ'ল বহুত এখন মানে বিখ্যাত এখন মানে পাহাৰ, আৰু আছোঁ মই ইয়াতে, আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড। চাই থাকক আপোনালোকে বন্ধুসকল। এতিয়াই ভিডিঅ'টোত লাইক কৰি ছাবস্ক্ৰাইবটো জলদি কৰি দিয়ক। ৰঙা কালাৰৰ যিটো আছে ছাবস্ক্ৰাইব লিখা, এইটো চেণ্ডেলেৰে জোতাৰে কিহেৰে কোবাই এতিয়াই কলা হ'ব লাগে, তো কৰি দিয়ক। अरे कहना क्या चाहते हो? অকল এয়া হ'ল টানেলখন, ইয়াৰে ভিতৰতে সোমাম, একদম সিপিনে নাযাওঁ। ইয়াতে যিটো মানে চাউণ্ড কোৱালিটি আছে সেইটো ইক' হয় বন্ধুসকল। এতিয়া চাওক একদম ৰাউণ্ড হৈ গৈছে এইটো। তো ইয়াৰ ভিতৰত যিটো মানে হৈ গৈছে সেইটো একদম মানে ইক' হৈ ওলাই আহে। চ' সেইপিনেও আছে, অলপ জুম কৰি দেখাই দি আছোঁ, আৰু তাতে নাযাওঁ, বেলেগ বেলেগ ঠাইত যাম মানে, চাই থাকক। চ' বন্ধুসকল এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ, আৰু ক'ত ক'ত লৈ যায় আজি গম নাপাওঁ, ক'ত লৈ যাব। এয়া হ'ল নিত্য বজাৰখন, মানে এনে আৰু গাঁৱৰে এখন বজাৰ হয়। চ' এইখন হ'ল মানে পাহাৰখন। তো চাওক এইখন পাহাৰ হয়, আৰু মই আছোঁ ইয়াতে হ'ল এখন মানে জামে মছজিদ হয়। তো বহুত ৰ'দৰ কাৰণে ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই বন্ধুসকল। এতিয়া ইয়াৰ পৰা নামিব লাগিব মোক, তাতে একদম ৰাস্তা হৈ চাওক এইফালেদি নামিব লাগিব তাতে। A few moments later. আৰু বন্ধুসকল এয়া হ'ল আমাৰ চম্পাৱতী নদীখন। আৰে আজি ইমান ৰ'দ উঠিছে না, চ' এইখনে মোক মজা লাগি আছে। পাহাৰৰ ওপৰেদি উঠি আছোঁ, চাওক নে এইবোৰ মাটি কাটি কি কৰিছে, ৰাস্তা বনাইছে। আৰু চাওক এয়া শগুন বাগান হয়, এইটো শগুন না ছাল হয়, ছাল। এয়া চাওক বন্ধুসকল পাহাৰেদি ৰাস্তা পা ইয়াতে চাওক আমাৰ নদীখন চম্পাৱতী।
চাওক ৰাস্তাখন চাওক মানে গাইজ মানে এখন ৰাস্তাই আৰু নদীখন এদিন নদীত গা ধুব লাগিব মোক কিন্তু বহুত ভয় লাগে চাওক নদী মানে গাইজ নদীয়ে হয় নদীততো আপোনালোকে কেতিয়াবা গা ধুচে থাকে মই এতিয়ালৈকে সৰুৰ পৰা 2বাৰ না 3বাৰ ধুইছিলোঁ এবাৰ বহুত ভয় লাগে নদীত গা ধুওঁতে চাওক একদম মানে খালি দিয়ক কমেণ্ট আৰু লাইক কৰি ছাবস্ক্ৰাইব আজিয়ে 850 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব গাইজ এই ভিডিঅ'টোতে আৰু 100 লাইক কৰি দিয়ক 100 লাইক কমপ্লিট কৰি দিয়ক আপোনাৰ কাৰণে বহুত ভাল ভিডিঅ' লৈ আহিম তো ইয়াৰ নদী চাওক ইয়াৰ ৰাস্তা নে কি এইবোৰ চাওক গাইজ ৰাস্তা উৰে বাবা ও মা গো চ' বন্ধুসকল ভিডিঅ' ক্লিপ আৰু আছিল বহুত কিন্তু এটা বেয়া খবৰ ভিডিঅ' ক্লিপবোৰ সকলোবোৰ ঘৰত আহি এডিটিঙৰ সময়তে ডিলিট হৈ গ'ল তো বহুত বেয়া লাগে তো একো নাই গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখা হৈছে নেক্সট ভিডিঅ'তে তেতিয়ালৈ বাই জয় হিন্দু জয় আই অসম আৰু গাইজ ভিডিঅ'টো জলদি লাইক কৰি আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তো বাই গাইজ नहीं सोचिए मत सब्सक्राइब कीजिए